Hello guys, welcome back to my YouTube channel and আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। গৰম জনাইছে আপোনালোকক মোৰ নতুন অন্যটি vlog কলে আৰু লগত আপোনালোক যদি নতুন সাবস্ক্ৰাইবাৰ মোৰ YouTube চেনেলটো জয়েন কৰিছে তেন্তে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটি ক্লিক কৰিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। মানে ভাবিলো ব্লগ এটাকে বনাও, বহুত দিন ব্লগ আপলোড কৰিব পৰা নাছিলো, একচুয়ালি টাইম পোৱা নাছিলো আৰু ভাবিলো আজি ব্লগটো এনেকুৱা কৰো যে মই এফালে যাম, মানে আপোনালোকক দেখাম বাৰু মই ক'ত যাওঁ। আৰু তেন্তে আহক মোৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। হেই আমি গৈ সেইটো ঘৰ পাইছোহি। নামি দিওঁ দেই, নামা। বাহিৰলৈ মানে ইয়ালৈ আহিবলগীয়া কেলে হয় মই কোৱাই নাই আপোনালোকক মই ক'ত আহিছোঁ। এয়া হ'ল মোৰ মামা ঘৰ, মোৰ আইতাহঁতৰ ঘৰ। তো মানে কি হ'ল, মা ৰাতিপুৱা গ'ল আপোনাৰ বেংগলোৰ গ'ল ৰাতিপুৱা, মা গৈছে আপোনাৰ 10 দিনমানৰ কাৰণে আৰু সৰু ভণ্টি আছিলে, সৰু ভণ্টি গ'ল শিৱসাগৰ বাহঁতৰ ঘৰলৈ। থাকিলোঁ পাপা মই ভাইটি। তো সেইকাৰণে ভাবিলোঁ কি ঘৰত কাম বন কৰি আজৰি হ'লোঁ, তো সেইকাৰণে ভাবিলোঁ যাওঁ আমি তিনিটা আছোঁ আৰু আইতাহঁতৰ ঘৰৰ পৰাই আহোঁগৈ আৰু এপাক। চ' সেইবাবে আহিলোঁ আৰু এই জাষ্ট পাইছোঁহি। এয়া হ'ল, এইটো হ'ল মানে বাহিৰৰ ৰুম, কোনোবা আলহী চালহী ইয়াত বহিব দিয়া হয়। এইটো হ'ল মামা আৰু মোৰ আইতা এয়া বহি আছে। তো আপোনালোকে দেখিলে আমি পাই গ'লোহি মোৰ মামা ঘৰ। তো মানে কি হ'ল, যিহেতু কোৱা নাছিলোঁ আপোনালোকক যে মই মামা ঘৰ যাম বুলি, আৰু আইতাহঁতেও গম নাপায় যে আমি মানে আহিম বুলি। তো পটককৈ আহি ওলালোহি আৰু। তো এয়া দেখালোঁ, দেখিলেই মোৰ মামাৰ ঘৰখন। আৰু বেছি টাইম নকৰোঁ, আমিও যামগৈ আৰু বেছি টাইম নকৰোঁ, মানে আন্ধাৰ নোহোৱাৰ আগে যামগৈ আৰু। সেনে ঘৰত কোনো নাছিলে, ভাবিলোঁ কি অকণমান ওলাই যাওঁ। তো আইতাহঁতৰ ঘৰলৈকে আহিলোঁ, পাপা মই ভাইটি। তো ব্লগটো ইয়াতে সামৰণি মাৰোঁ।
যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটি ক্লিক কৰি দিব। আগতেতো ক'লোৱেই সেইখিনি কথা। তো বাই বাই গাইজ, আকৌ লগ পাম অন্য এটি ব্লগত। বাই।